আজি হয়, আজি বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে আমাৰ মৰাণ অঞ্চলৰ আমাৰ ব্যৱসায় সন্থাৰ আৰু তাত মৰাণ থানা আৰু চক্ৰ বিষয়া কাৰ্যালয়ৰ যুটীয়া এটা আমি প্ৰচেষ্টাত নামিছোঁ, যাতে মৰাণ টাউনখন যিখন অঞ্চল আছে সেইখন যাতে চাফ চিকুণতা হয়, আৰু এটা আমি পুলি ৰোপণৰো আমি কাৰ্যসূচী এটা আমি হাতত ৰাখিছোঁ। আৰু সেই মৰ্মে আমি ৰাতিপুৱাই আজি পুৱাই 7:30মান বজাৰ পৰা আমি ইয়াতে মৰাণ অঞ্চলত আমি চাফাই অভিযান এটাত স্বচ্ছ ভাৰতৰ অভিযানত আমি লাগি পৰিছোঁ। আমাৰ ইয়াতে বিশেষকৈ মৰাণ আমাৰ যি ব্যৱসায় সন্থা আছে, মৰাণ টাউনৰ ব্যৱসায় সন্থা আছে, মৰাণ নাগৰিক কমিটি, আমাৰ জ্যেষ্ঠ নাগৰিকসকল আছে, আমাৰ VDP সকল আছে, তাৰপিছত আমাৰ চক্ৰ বিষয়া কাৰ্যালয়সকল আছে, আৰু তাৰ মূলতে আমাৰ মৰাণ থানাৰ অন্তৰ্গত সকলো কৰ্মচাৰী, থানাৰ সকলো মানুহ আৰু চক্ৰ বিষয়া কাৰ্যালয়ৰ সকলো মানুহ ইয়াতে জড়িত হৈ আছে। ৰাইজলৈ এটাই অনুৰোধ যে মানে এইটো এটা আমাৰ অকল প্ৰশাসনৰে যে দায়িত্ব সেইটো নহয়, আমাৰ নাগৰিক হিচাপে আমাৰ মৌলিক যিখিনি আমাৰ দায়িত্ব থাকে সেইখিনি আমি পালন কৰিব লাগে। চাফ চিকুণত থাকি আমি কৰিব লাগে, যাতে আৱৰ্জনা পেকেট সেইবোৰ আমি ভালকৈ ডিছপ'জ কৰিব লাগে, আৰু সেইখিনি নিষ্কাশন কৰাৰ সময়ত যাতে চাব লাগে পেকেট চেকেট যেতিয়া আমি যাতে ড্ৰেইনত নেপেলাওঁ, নহ'লে ড্ৰেইনত পেলালে লাষ্টত গৈ পেলাই আমাৰে বিপদ হয়, পানী হৈ পেলাই বানপানীৰ আমাৰ কৃত্ৰিম বানপানীৰ সৃষ্টি হয় মৰাণ টাউনত। ইয়াৰ পিছতে আমি চাফাই অভিযানৰ পাছতে আমি মৰাণ অঞ্চলৰ তাৰপিছত আমি গছপুলি ৰোপণৰ কাৰ্যসূচী আমি হাতত ল'ম। মৰাণ থানা, চক্ৰ বিষয়া কাৰ্যালয় আৰু আমি বিভিন্ন অঞ্চলত আমি ইয়াতে গছপুলি ৰোপণৰ আমি কাৰ্যসূচী হাতত লৈছোঁ।